মহিলাসকলক যেনেকৈ সন্মান দি পেলাই কাম কৰিব লাগে আৰু আজিৰ দিনৰ মহিলা হিচাপে ইমানেই মানে উচ্চ পৰ্যায়লৈকে কাম কৰিব পৰা ক্ষমতা বা হিম্মতটো বহুত বাঢ়ি গৈ আছে। কিহৰ অভাৱ? ডিচি এইটো মহিলা না, মহিলা হয় না নহয়? আগতো আমি এনেকুৱা মহিলা ডিচি বহুত কম পাইছিল। আগৰ মই 15-20 বছৰৰ কথা কৈ আছোঁ, ইয়াৰ আগতে কিন্তু 15-20 বছৰমান হৈ গ'ল। গোটেই ভাৰতত আমাৰ চৰকাৰ হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক বা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক, বহুত নাৰীসকলক, মহিলাসকলক, আই মাতৃসকলক কেনেকৈ সন্মান দিব লাগে দি আহিছে আৰু দি যাব। আৰু কোনো কামত কম নহয় মহিলা। আজিৰ দিনত শিক্ষা চাইডতে হওক বা যিকোনো কিহৰ কম আছে? আজি কি কামত কম আছে মহিলা? পুৰুষে যিটো কাম কৰি আছে আজিৰ দিনত, হাল মাৰি আছে, আমাৰ আই মাতৃ মহিলাসকলক যদি প্ৰয়োজন হয় হাল মাৰিব পাৰে, হয় না নহয়? না নামাৰে? ট্ৰেক্টৰ নামাৰে, কঠো নচলায়, কি খাবহে লাগে? এনেকুৱা বহি থাকি কিবা কাম হ'ব? UPPL চৰকাৰ চলাইছিল আগত। এতিয়া আমাৰ কিন্তু না বিজেপি, না UPPL, না BPF। মানুহ হিচাপে যিটো পাবলৈ যোগ্যতা আছে সেইটো পাবই। আমি প্ৰাৰ্থী নাচাম, মানুহ হিচাপে সমানে সন্মান দি পেলাই আমি যাব। নাকি কলেজ, এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী, ইয়াত কলেজ দিছে। এই কলেজত কি অকল বিজেপি মানুহে পঢ়িব নেকি? চবেই পঢ়িব না? চবেই পঢ়িব না? বড়ো মানুহ শিক্ষা ল'ব, বেংগলীও ল'ব, অসমীয়াও ল'ব, বাঙালীও ল'ব, আদিবাসীও ল'ব, ৰাজবংশীও শিক্ষা ল'ব, হয় না নহয়? না আলাদা আলাদা বনাব দালানটো? সেইদিনা একজন কৈ বিৰাট খং উঠিছিল মই একজন মানুহ, তাৰমানে এনেকুৱা কথা কয়, ৰাস্তাও BPFৰ কাৰণে বেলেগ, বিজেপিৰ কাৰণে বেলেগ বনাব লগা হয়। এনেকুৱা হয় স্কিমটো, এনেকুৱা স্কিম হয়। দালান একটাই হ'ব, এইটো বিজেপিৰ কাৰণে বেলেগ, BPFৰ কাৰণে বেলেগ দালান বনাব লাগে। এনেকুৱা হয়, জাতি এনেকুৱা হ'ব। একটাই দালান, একটা স্কুল না, একটা কলেজ, সবে এই কলেজত যাব। একটা দলং, এইটো দলং দি কোন কোন যায় এতিয়া? খালি BPF যায় নাকি? সবেই যায়তো না? এইটোকে লাগে আমাৰ দে। তো সেইখিনি কথা, নিৰ্বাচন আহি আছে 13 তাৰিখত। নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰাইম মিনিষ্টাৰ আহি আছে, যাব না নাই? যাব না নাই? যাবতো? যাব, আহিব, চবে ওলাই আহক। ইমান ভাল দিন আহি আছে আমাৰ 13 তাৰিখ মাৰ্চ। ভাৰতৰ প্ৰাইম মিনিষ্টাৰে আমাৰ BTC অঞ্চলত আহি আছে। আহা মানে আমি শুভ লক্ষণ পুৰা ৰাখি দেই, কিবা একটাতো আমি পামেই BTC, এনেতো নাহে নহয় না? কিবা একটা দি যাব আমাৰ BTC বাকী ৰাইজৰ কাৰণে, হয় না নহয়? এইটোকে আশা কৰি আছো আমি। ওলাই আহক আপোনালোকেও। যাবতো? যাব না নাই? যদি না যায় অৰুণোদয় ইফালে হিন্দিব দেই। হ'ব, থেংক ইউ, ধন্যবাদ।